স্বাগতম বন্ধুসকল মোৰ চেনেলটোলৈ যিটোৰ নাম হ'ল MG ব্লগ। আজি আমি আছোঁ পথাৰলৈ, মানে মোক ঘৰৰ পৰা পঠিয়াইছে পথাৰলৈ, মানে আমাৰ কঠীয়াতলি গৰু সোমাইছে নি চাবলৈ। তো যাওঁ। এইবোৰ চব আমাৰ মাটি নহয়, আমাৰ মাটি নহয়, আমাৰ মাটি অলপমানহে আছে, বেছি নাই। গোটেই বোকা মাৰিলে এই ৰ'দত। মোৰ বেছিকৈ ভয় আছে যে মই নিগ্ৰো হৈ নাযাওঁতো। যদি নিগ্ৰো হৈ যাওঁ আৰু কি কৰিম? মানুহবোৰে যেতিয়া মানে ধান খেতি দাৱনীবোৰে, তো তেতিয়া পথাৰত খোৱাৰ মজাই বেলেগ। আৰু যেতিয়া ধান ৰুৱে, কঠীয়া ৰুৱে, তো তেতিয়া খোৱাৰ মজা বেলেগ। চ' কঠীয়াটো সোমোৱা নাই সোমোৱা গৰু চাবলৈতো আহিছে ন, চাবলৈতো মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিছে ন, তো দেখাবইতো লাগিব ন, নেদেখালে জানো হ'ব নে কি কয়? ইয়াত মই আজাৰ গছৰ ফুল দেখিছোঁ মানে, চ' আজাৰ গছৰ ফুল দেখিছোঁ যেতিয়া মানে তাকে অলপ ফটো চটো মাৰি দিওঁ, নহ'লে আপোনালোকক দেখাই দিওঁ। অলপ গছজোপা সৰু হয়, ভাল দেখিছোঁ। এই দূৰৰ পৰা গৈছিলোঁ অলপত। এতিয়া এবাৰ আহিব লাগিব পথাৰত, কেনেকুৱা কাম কৰিম আৰু। বৰষুণ দি আছে, বৰষুণত তিতা হেঁপাহ আছিলে, ত' তিতিছোঁ, ভাল লাগিছে। আৰু এই ল'ৰাটো চাওক, ই বহুত কাম কৰে হা, বহুত হেৰি হয়। এতিয়া আমি তেহেঁতৰ বাগানলৈ গৈ আছোঁ। লাগিব নেকি এটা দে? জাপি ইউটিউবত উঠিব নি? উঠিব? অঁ, এইফালে ইউটিউবত উঠিব খুৰীহঁতি। হা অঁ হ'ব, সেইটো উঠামেই, লগতে আপোনালোকেও উঠাই দিওঁ। এইকেইজনী চাওক, মানুহকেইজনী বহুত কাম কৰে, বহুত কষ্ট কৰে, বহুত কাম কৰে নিজৰ ফেমিলি চলাবলৈ। তো কি আছিলে এইটো? কি ফুল আছিলে? মহত নেকি? কদম গছৰ ফুল। আৰু এইটো কদম গছৰ ফুল নে গুটি? ফুল বুলি কয়, গুটি বুলি কয়। ফুলো কয়, গুটিও কয়। ফুল ন, এইটো ফুল। গুটি ওলাব। ইয়াৰ ষ্টাইল দুটা আছে। যেনেকৈ ব্ৰইলাৰ পাখি গুচাওঁ, তেনেকৈ এইটো এৰাই দিব লাগে। দে চাই লওঁ।
কোনটো এইটো এইটো ওপৰৰ ফুলখিনি গুচাই দিলোঁ। এইবোৰ গুচাই দিলে আমি হেৰি পাম, ভিতৰৰ গুটিটো পাম। ভিতৰৰ গুটি কি কৰে? ভিতৰৰ গুটিটোৰ পৰা ওলাই নে মেইন কথা কি নতুনকৈ হেৰি ওলাই যে ভিতৰৰ গুটিৰ পৰা ওলাই ন? এইটো পৰা এইটো গুটিটো এইটো এৰাইছে চা, এইটো বেছি ভাল হ'ব। কোনটো? এইটো এৰাইছে। কোনটো? এইটো চব এইটো দেখিছে কেনেকৈ এৰাই আছে। চ' এইটো পাই ওলাব। চ' মই ইয়ালৈ আহি পেলাই মাইক এটা গোটালোঁ, গান গামগৈ এতিয়া ঘৰত গৈ। মাইক এটা পালোঁ আৰু মাইকটো এইটো। ভাল লাগিছে নে বেয়া লাগিছে জনাব। এই মাইকে গোটেইটো মাইকে দেখোন, চাওক আপুনি মাইকে। আৰু যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক কৰিব, যদি বেয়া পালে তেন্তে ডিছলাইক কৰিব। আৰু যদি কিবা এডভাইচ দিব থাকে মোক যে তুমি এইটো ভুল কৰিছা, এইটো ভাল কৰিছা, তো তেনেকুৱা বা যদি কিবা ক'ব থাকে তেতিয়াহ'লে কমেণ্ট কৰিব জনাব। কাৰণ এতিয়া মই নিজকে ইম্প্ৰুভ কৰিব পাৰিম ন, আপোনালোকৰ সেইখিনি শুনি পিনে। আৰু ডিছলাইক কৰিলে মই গম পাম ন যে মোৰ ভিডিঅ'টো বেয়া হৈছে অলপ। চ' মই আৰু ইয়াৰ আৰু অলপ ভাল কৰিব ট্ৰাই কৰিম। চ' আৰু ছাবস্ক্ৰাইব কৰি দিব চেনেলটো, নতুন চেনেল হয়, আপোনালোকৰ ছাপোৰ্ট লাগে। আৰু ছাপোৰ্ট পালেহে তো ভাল কৰিব পাৰিম ন। আৰু ভাল ভিডিঅ' বনাব ট্ৰাই কৰিম আৰু আপোনালোকক দেখুৱাব ট্ৰাই কৰিম ভাল ভিডিঅ'। চ' সেইটোৱে আৰু আজিলৈ ইমানতে সামৰিছোঁ। বাই বাই। চ' আকৌ লগ পাম বহুত সোনকালে।